লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা আৰু দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা কৰি আজি লাহোৱাল আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা বন্ধ কৰক। দিহিং পাটকাইত কয়লাৰ মুক্ত খনন কৰাৰ সিদ্ধান্ত বন্ধ কৰক। দিহিং পাটকাই আমাৰ অসমৰ সম্পদ, ইয়াক সংৰক্ষণ কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।